আমাৰ সেইফালৰে খুৰী এজনী দেই আমাৰ ঘৰলৈ আহে চাহ খাবলৈ খালী চাহ নাখায় আৰু ঘৰত বিস্কুট নাথাকে মোক কয় বোলে যা দোকানৰ পৰা বিস্কুট এপিটি আন খালী চাহ খামনে ইমান দিনৰ মূৰত আহিছোঁ মই আনি দিওঁ বোলো খা বিস্কুটে খাবি খাই এপেটি কেলা অকলে উৰাই দিয়ে কিন্তু খাই বৈ লৈ কেলা মাহঁতৰ কথাবিলাক মোৰ কথাকে বেয়াকৈ লগায় সেইটোহে বেয়া লাগে তেতিয়াহ'লে কেনেকৈ হ'ব সেইদিনা কৈছোঁ বোলো কেলা চাহৰ লগত বিস্কুট মই আনি দিওঁ খাবলৈ আৰু আপুনি কেলা মোৰ কথাকে বেয়াকৈ কয় কোনোবা দিনা খং উঠিব চাহৰ লগত কেলা মিলাই দিম গুচি যাব কালি তালৈ গম পাই যাব বাকী ভিডিঅ'ত যে খুৰীজনীৰ কথা ক'লোঁ সেইজনী আমাৰ সেইফালৰ বুলি নহয় সকলো খুৰীকে অনুৰোধ জনাইছোঁ যে চাহৰ জুতি লৈ ঘৰে ঘৰে গৈ বেলেগৰ কথা বেয়াকৈ লগোৱাৰ প্ৰয়োজন নাই আগতে কেলা নিজৰ ঘৰখনে অকণমান চম্ভালকচোন কাৰণ আমিবোৰে বেলেগৰ ফেমিলিৰ কথা বেলেগৰ আগত কৈ ভাল নাপাওঁ নহ'লেতো আপোনালোকৰ সংসাৰত কিমান জুই লাগি আছে কিমান কাজিয়া লাগি থাকে সকলো গমেই পাই থাকে কাম বন নাই কেলা খালী চাহ নাখায়